পেলাই বহি থাকো মাইনা আহিলে বাইদেউ নমস্কাৰ বাইদেউ মোৰ আজি পেটটো বহুত বিষাইছে মই নপঢ়ো নেকি কিয় তোমাৰ এই পেটৰ বিষটো মই ভাল কৰিব জানো নহয় পঢ়া সদায় বাহানা নতুন নতুন সদায় বাহানা পঢ়া সময় আজি আপুনি চাহ খাব নালাগে মাই নাই নামলৈ গ'ল হ'ব মই চাহ খাবলৈ অহা নাই ইয়াত কোনটো চেপ্টাৰ আছিলে আপুনিহে জানে মই কি জানো সমস্ত দায়িত্ব মোৰে মানে ন তোমাৰ হ'বলৈ পৰীক্ষাটো মই দি থৈ আহিম দিব কালি যে তোমাক মই কৈছিলো পঢ়িবলৈ যে মুখস্থ ধৰিম বুলি পঢ়িছিলা নে নাই বাইদেউ পাহৰি থাকিলো তোমাৰনো কি মনত থাকে খোৱাখিনিৰ বাহিৰে বাৰু মই তোমাক এতিয়া প্ৰশ্নকেইটা কৈ যাম তুমি অকল উত্তৰ দিলে হ'ব লিখিব পাৰো নালাগে দেই এতিয়া তুমি কোৱাচোন সিংনাইকা গৰুক কি বোলে দাতিনী কি হব এই ছোৱালীজনীৰ লগত এনে পঢ়া শুনাখিনি মানে মই ইমান কষ্ট এনে গ'ল বাৰু হ'ব পিছৰ প্ৰশ্নটো উত্তৰ দিবা দেই কোৱাচোন কাল কেই প্ৰকাৰৰ কাল 3 প্ৰকাৰৰ আৰু এতিয়া কোৱাচোন কি কি গুম ফেটি বাগলাস খালে ঐ খালে পানী দেচোন পানী দে মোক পানী দে মোৰ পেছা হাই হৈ গৈছে জাননে কি বহাব লাগে তই ঘৰত এইজনীক মাক বাপেকে উঠিব পৰা নহয় একদম খুৱাই খুৱাই মগলা কৰিছে কি কম মানে এই ছোৱালীজনী অলপ পঢ়িবি একো নোশুনা কথাটো একো নোশুনাই যি ফালিছ এইখিনি ৰিডিং দেচোন ৰিডিং নাজানিলে একো নহয় পঢ়ো বাইদেউ গয়ে গ জয়ে জ্বৰ গাজৰ কয়ে কা গাজৰ কা হয় হালু ৱা হালুৱা গাজৰ কা হালুৱা কি হ'ল আনি দে তই এখন যি পঢ়িছ এনেকুৱা ৰিডিং মই জীৱনতো শুনা নাই বুজিছ আজিলৈকে এনেকা পঢ়া মই কোনো শুনাই নাই শুনা লাগে দে সামৰি থচোন এখনো মোৰ গাজৰ হালুৱা খাব মন গৈছে তই চাগে সেইটো এই কিতাপখনতে দেখা পাই আছ ন সেইটো কাৰণেতো মুখত সেইসোপাকে ওলাই আছে কিতাপত কি আছে একো নাজানে আৰু কিবা এটা ভাবি থাকে একদম ছবিখনকে কিতাপতে বনাই লয় তই নালাগে পঢ়িবলৈ হ'ল এখন সামৰি থৈ দে বদনাম কৰিছ এতিয়া মই তোক কৈ যাম তই উত্তৰ দি যাবি বাক্য ৰচনা বুজি পাইছ নে বাক্য ৰচনা পাইছো বাইদেউ মই বাক্যটো কৈ যাম তই বাক্যটো বনাই পেলাই ক'ব লাগিব দীঘলকে এতিয়া কচোন ডলাৰ বগৰী মই ডলাৰ বগৰী খাই ভাল পাওঁ বাইদেউ ভগৱান ছোৱালীজনী মানে এই খোৱা কথাবিলাক মানে তাকে প্ৰকাণ্ড আনিবই যেনেকে নহওক চেষ্টা কৰি দিছে মানে বুজি পাইছ নে নাই আকৌ এটা সুধিম ভালকে উত্তৰ দিবি পানীত হাঁহ নচৰা অৱস্থা বাইদেউ পানীত যদি হাঁহ নচৰে মুৰ্গী পুহিলেই হয় দেখোন ইমান সহজ সুধিলেও নোৱাৰিও এইজনী আৰু কিমান সহজ সুধিম আৰু তই কচোন বাৰু সেইটো লাষ্ট কিন্তু দেই ভালকে উত্তৰ দিবি হাত দীঘল বাক্য ৰচনা কৰ এতিয়া হাত দীঘল মানুহে চোতাল সাৰিলে বাহনি নালাগে
নালাগে দেই পঢ়িবলৈ মই যাওঁ আৰু মাৰ বাপেৰক কবি মোক ফিজটো নালাগে দিবলৈ দেই হ'ব হ'ব ধুনীয়া কৈছে মই আহিছোঁ মাৰ বাপেৰক কৈ দিবি ফিজ নালাগে মোক যাওঁ গৈ 20 নম্বৰ মাষ্টৰজনীও গুচি গ'লগৈ দেখোন গাজৰ কা হালোৱা খাওঁ